নায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণত ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। সমূহ ভক্তপ্ৰাণ ৰাইজক মই ষষ্ঠাংগ প্ৰণাম কৰিছোঁ। আজি আমি আদিজামালত থকা দুটামান পংক্তি মই আপোনালোকলৈ লৈ আহিছোঁ। এই পংক্তিটোত এনেদৰে আছে, চাৰি যুগে এককল্প জানিবা নিতান্ত, এহিমতে অষ্টকল্প বহিয়া যায় বন্ত, তেবে মহাপ্ৰলয় পৰিবে ত্ৰিজগত। যদি বা লাইন দুটা হয়, এইটো কথা ভালদৰে আমি এনেকৈ বুজিব পাৰোঁ। গতিকে প্ৰথম কল্পত ব্ৰহ্মাৰ নাম বিৰিঞ্চি আছিল, দ্বিতীয় কল্পত পদ্মভূ, তৃতীয়তে স্বয়ম্ভূ, চতুৰ্থত পৰমেষ্টি, পঞ্চমত ভূৰজ্যেষ্ঠ, ষষ্ঠত হেমগৰ্ভ, সপ্তমত শতানন্দ, অষ্টমত চতুৰ্ভুজ হয়। এক কল্প ব্ৰহ্মাৰ এদিন ৰাতি সমান হয়। এতিয়া চাৰিটা যুগ থাকে। সত্যযুগ, সত্যযুগত এতিয়া 17,28,000, ত্ৰেতা যুগত 12,96,000, দ্বাপৰ যুগত 8,64,000, কলি যুগত 4,32,000। চাৰিটা যুগ লগ লগালে এটা মহাযুগৰ সৃষ্টি হয়, যি নেকি 4,32,00,000 বুলি জনা গৈছে। যি এই চাৰিটা যুগ, সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ, এই চাৰিটা যুগক মিলালে এটা মহাযুগৰ সৃষ্টি হয়। এতিয়া এই মহাযুগক লগ লগালে 4,32,00,000 যি আয়ুস হৈছে, ইয়াক এটাকৈ 71 বাৰ যোগ কৰিলে এক মনৱন্তৰ নিৰ্মাণ হয়, আৰু 14 মনৱন্তৰক মিলালে এটা কল্পৰ সৃষ্টি হয়, আৰু এই কল্পই ব্ৰহ্মাৰ এদিন আৰু ৰাতি হয়। এই সৃষ্টি চক্ৰক কল্প বুলি কোৱা হয়। কল্প এইটো এটা সংস্কৃত ভাষা, ই সময়ক বুজায়। ই এটা ডাঙৰ সময়। চাৰিটা যুগক একেলগে মিলালে চতুৰ্যুগৰ সৃষ্টি হয়। গতিকে এইটো এতিয়া নিশ্চিত হ'ল যে এহিমতে অষ্টকল্প বহিয়া যায় বন্ত, তেবে মহাপ্ৰলয় পৰিবে নিশ্চিত। এতিয়া যুগৰ অধ্যায় শেষ হোৱাৰ পাছত মহাপ্ৰলয়টো নিশ্চিত। সেয়েহে শনি যেতিয়া মীন ৰাশিত প্ৰৱেশ কৰিব, এয়া মহাপ্ৰলয়বোৰ আৰু আপোনালোকে ভালদৰে দেখিবলৈ পাব, শুনিবলৈ পাব, চাবলৈ পাব। বিভিন্ন বেমাৰ আজাৰ হওক, এক্সিডেণ্ট হওক, দুৰ্ঘটনা হওক, প্ৰাকৃতিক দুৰ্যোগে হওক, বিভিন্ন ধৰণৰ খামখেয়ালি হওক, মানুহৰ অতিপাত খংৰাগী হওক, বিভিন্ন ব্যাধি, এই কলিযুগৰ বস্তুবিলাকৰ বাবে মানুহৰ অশান্তিৰ সৃষ্টি হ'ব। এইবিলাকে প্ৰলয়ৰ কাৰণ হ'ব। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু এনে ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যদি আপোনালোকে এই বিষয়ে যদি আৰু কিবা যদি মোক কমেণ্টৰ জৰিয়তে জনাব বিচাৰিলে জনাব পাৰিব। মই সমূহীয়াভাৱে কথাটো জনাই দিম, কাৰণ এতিয়া জনসাধাৰণ সজাগ হ'বলৈ সময় হ'ল। ৰাম নামৰ ধ্বনি চাৰিওফালে যাতে গুজে, সেয়ে মই আপোনালোকলৈ কামনা কৰিছোঁ। ধন্যবাদ।